মৰমৰ বালৈ উপজাতিনৰ ওলগেৰে নমস্কাৰ। কবিতাৰ শিৰোনাম আজি তেওঁৰ উপজাতিন। আজি তেওঁৰ উপজাতিন যাৰ কলমত শক্তি আছে। আজি তেওঁৰ উপজাতিন যাৰ বুকুত অন্তহীন সাহস আছে। আছে শব্দৰে পৃথিৱীখন জমি চোৱাৰ অজস্ৰ হাবিয়াস। তেওঁৰ ভাষাত নিশাৰ আকাশৰ জোনটিকো মেঘে থাকে। আমি সময়লৈ ৰৈ থাকোঁ, কিন্তু তেওঁৰ ভাষাত এছেমে আমাৰ দৰে ৰৈ নাথাকে। এছেমে অগতিৰুদ্ধ। তেওঁৰ বাবে ভালপোৱাবোৰ কেৱল ভালপোৱা। তেওঁৰ মতে ভালপোৱা মানে সেয়া নহয় জেওৰেতো জীৱন কাষত থাকিব লাগিব। তেওঁৰ সমস্ত ভাৱনাত, তেওঁৰ স্বপ্নত বিশেষজনৰ অশাৰীৰিক উপস্থিতিৰ যদি মৃত্যু নাথাকে, সেয়াই ভালপোৱা। মোৰ ভাষাত তেওঁ এগৰাকী যোদ্ধা, সংগ্ৰাম আৰু সফলতাৰে ভৰা এটি উজ্জ্বল অপূৰ্ব উদাহৰণৰ চিৰপ্ৰতীক। তেওঁ আমাৰ আদৰ্শ শৰ্মিষ্ঠা প্ৰীতম্বা। নমস্কাৰ।